হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভালেই আপোনালোকৰ। মোৰো ভালেই। আহকচোন চাওঁ আজি দিনটোত সৰু সুৰা কিনো কামবোৰ কৰোঁ। এতিয়া ল'ম চাউল। যিহেতু বিহু পালে সেয়ে লৈ মেলি সকলোখিনি আজৰি কৰোঁ। দুয়োজনীয়ে চাউল ল'বলৈ লৈছোঁ। চাউল লৈ আছোঁ। চাউল লৈ আছোঁ দেই, বিহু চাউল। বাবু কি খাইছা? কি খাইছা? পাচলি খাইছা? খাই বৈ এতিয়া ই আৰাম কৰিছে। ইমান ধুনীয়াকৈ শুই আছে দেখিছে নাই? বাবু শুই থাকা দেই, আৰাম কৰা। এতিয়া দুপৰীয়া সাজৰ কাৰণে মাছ ল'লোঁ, সৰু সৰু মাছ। এতিয়া সন্ধিয়া সময় হ'ল যিহেতু এতিয়া চুঙা চাউল বনাইছোঁ। এয়া মই সকলোখিনি ভৰাই মেলি ৰেডি কৰিছোঁ পুৰিবৰ কাৰণে। এয়া ভৰাই আছোঁ লাহে লাহে। এয়া পুৰি আছে বাকীসকলে, মই ভৰাই দিছোঁ, বাকীসকলে পুৰিছে। এয়া বনাই মেলি হ'ল আৰু আমি সকলোৱে খালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।